এনজি এনৰেগা আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত চিচি বৰগাঁৱত উন্নয়ন খণ্ডৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কংগ্ৰেছৰ দৰিদ্ৰ অকৌশলী শ্ৰমিকসকলক কৰ্মসংস্থাপনৰ জৰিয়তে গ্ৰামাঞ্চলৰ বিকাশ সাধন কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইনখন সম্প্ৰতি চৰকাৰৰ অমনোযোগিতাৰ ফলত ফুটুকাৰ ফেনত পৰিণত হৈছেগৈ। গ্ৰাম্য উন্নয়নৰ লগতে দৰিদ্ৰ শ্ৰমিকসকলক বছৰি 100 দিনৰ কাম প্ৰদান কৰি সকাহ দিয়াৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা আইনখনৰ অধীনত সম্প্ৰতি দৰিদ্ৰ শ্ৰমিকসকল উপকৃত হোৱা নাই। উপকৃত হৈছে একাংশ ঠিকাদাৰৰূপী নেতা কৰ্মী। অভিলাষী এমজি এনৰেগা আঁচনিখন পুনৰ সক্ৰিয়ভাৱে প্ৰৱৰ্তনৰ দাবীত চিচি বৰগাঁও ব্লক কংগ্ৰেছৰ নেতৃত্বত সোমবাৰে চিচি বৰগাঁও খণ্ড উন্নয়ন বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কংগ্ৰেছৰ নেতা ভাস্কৰ দুৱৰাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক নিৰ্দেশনা দিছিল। এইটো সৰ্বভাৰতীয় পৰ্যায়ত এইটো এটা প্ৰতিবাদ চলি আছে। যেতিয়া 2002 চন প্ৰথম এনৰেগা প্ৰৱৰ্তন হৈছিল, এখন আইনত পৰিণত হৈছিল। এখন এটা আঁচনি নহয়। তেতিয়া ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী আছিল আৰু UPAৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ নেতৃত্বত আৰু তেতিয়া ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক মাতি এটা সিদ্ধান্ত গ্ৰহণ কৰাইছিল। অকল কংগ্ৰেছ দলে সিদ্ধান্ত গ্ৰহণ কৰা নাছিল। সকলো দলৰ সৰ্বসন্মতক্ৰমে সিদ্ধান্ত গ্ৰহণ হৈছিল যে এনৰেগা আঁচনি প্ৰৱৰ্তন কৰিব লাগে, এইটো আইনত পৰিণত কৰিব লাগে। ইয়াৰ উদ্দেশ্য হ'ল গ্ৰাম্য উন্নয়ন, গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, গ্ৰাম্যৰ ৰাস্তা পদূলি উন্নয়ন আৰু মানুহৰ যিসকল গাঁৱৰ দুখীয়া মানুহ সেইসকলৰ 100 দিনৰ মজুৰি দিয়া যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমাৰ চৰকাৰ কংগ্ৰেছ চৰকাৰ দিনত হৈছিল। কিন্তু বৰ্তমান চৰকাৰখনে গ্ৰাম্য উন্নয়নৰ কথাটো গুৰুত্ব নিদি ব্যক্তিগত স্বাৰ্থৰ ব্যক্তিগত ভোটৰ অংকত যিবোৰ কাম কৰি আছে, তাৰ কাৰণে আজি এনৰেগা বন্ধ হৈছে। আৰু এনৰেগা দুখীয়া মানুহে গাঁৱৰ মানুহে ভাবিছিল 100 দিনৰ মজুৰি কৰি আমি ঘৰখন চলাব পাৰিছিল। আৰু তেওঁলোকে বিনিময় ব্যৱস্থা, কংগ্ৰেছ চৰকাৰৰ দিনত বিনিময় ব্যৱস্থা হৈছিল যে তেওঁলোকে 100 দিন মজুৰি কৰিছে, কিন্তু ৰাস্তা পদূলি নিৰ্মাণ হৈছে। কিন্তু আজি বিজেপি চৰকাৰখনে লোন লৈছে, হয় 1200 টকা মানুহৰ মহিলাসকলক দিছে, কিন্তু তেওঁলোকে কুঙা কৰি পেলাইছে। মানুহৰ কাম কৰিবৰ কাৰণে নিবিচৰাকৈ তেওঁলোকে পইচাটো দিব বিচাৰিছে। আৰু সেইকাৰণে অৰ্থনৈতিকভাৱে যে ভাৰতবৰ্ষখন দুৰ্বল হৈ গৈছে, অসমখন দুৰ্বল হৈছে, সদায় লোন ল'বলগীয়া হৈছে। আজি এই আঁচনিবোৰ বন্ধ কৰি দুখীয়া জনসাধাৰণৰ একেবাৰে মাধমাৰ মাৰিছে। আৰু সেইটো কাৰণে ৰাস্তা পদূলিবোৰ চাব একেবাৰে ধ্বংস হৈ গ'ল। একেবাৰে গাঁৱৰ ৰাস্তা পদূলি আজি এনৰেগাৰ জৰিয়তে আগত হৈছিল। মাজতে বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ দিনত এনৰেগা আঁচনিবোৰ গোটেই ট্ৰেক্টৰে, ডাম্পাৰে, JCBয়ে মাটি খান্দি ৰাস্তা বনাইছিল। এই যে দুখীয়া মানুহবোৰক যে 100 দিনৰ মজুৰিৰ পৰা বঞ্চিত কৰিছিল। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে, সকলো ঠাইতে এই প্ৰতিবাদ হৈছে। দুখীয়া ৰাইজৰ কাৰণে, গ্ৰাম্য উন্নয়নৰ কাৰণে যিটো অৰ্থনৈতিক ব্যৱস্থা বা এই আইনত পৰিণত কৰিছিল, যেনেকৈ আমাৰ খাদ্য সুৰক্ষা আইন ব্যৱস্থাটো আইনত পৰিণত কৰিছিল, ঠিক তেনেকৈ এইটো এই আঁচনিটো আইনত পৰিণত কৰিছিল। আৰু সেইকাৰণে তেওঁলোকে এই আইনখন গুৰুত্ব নিদিয়াৰ কাৰণে, এই আঁচনিখন গুৰুত্ব নিদিয়াৰ কাৰণে আমাৰ সৰ্বভাৰতীয় পৰ্যায়তে এটা আন্দোলন হৈছে। আৰু সেই আন্দোলনৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ প্ৰত্যেকটো ব্লক কংগ্ৰেছ কমিটিত ইয়াৰ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, আঁচনি যে তেওঁলোকে কাৰ্যকৰী কৰা নাই তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছিল। আমাৰ ধেমাজিতো আমি সকলো ব্লকে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি স্মাৰকপত্ৰ দিছিলোঁ। কালে দিছিলে? BDOলৈ দিয়া হৈছে, প্ৰত্যেকটো ব্লকৰ ডেভেলপমেণ্ট অফিচাৰলৈ দিয়া হৈছে।